প্লেট এটা বিরিয়ানি এইটো কি দুই মা আৰু এইটো মিছেছ মাইনা হাই কৰি দিয়া টিউটৰিয়েল কাউন্সিল অফিচ আছে তো মানে শাহুমাহঁতে দেখা নাইতো তো দেখাব আনিছোঁ এইটো ব্লগছ দুদিনৰ হ'ব এইটো দশমীৰ দিন আপলোড হ'ব একচুৱেলি চাই ওলালোঁ হেল্ল' গাইজ মানে ৱেলকাম বেক টু মাই এনাডাৰ্ছ ব্লগছ তো চবকে মানে আপোনালোকে যিহেতু দেখি আছে যে মানে দুৰ্গা পূজা চলি আছে তো আজি হ'ল অষ্টমী নৱমী আজি অষ্টমী পূজা চ' মই আজি ভাড়া লৈ আহিছোঁ চ' আজি ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিব ওলাইছোঁ তো চবকে মোৰ ফালৰ পৰা হেপী দুৰ্গা পূজা টু অল তো এতিয়া কেইটামান মণ্ডপ আপোনালোকক দেখাম মই আমাৰ কোকৰাঝাৰৰ আৰু বাকী এইটো ব্লগছ দুদিনৰ হ'ব তো মই কেইটামান মণ্ডপ দেখাব ওলাইছোঁ আপোনালোকে চাই থাকিব তো বলক মোৰ লগত গাড়ীখন এতিয়া পাৰ্কিং কৰি দিলোঁ মানে গাইজ এনেকুৱা মানে অৱস্থা হৈছে চবফালে ন' এণ্ট্ৰি মাৰি থৈছে তো পাৰ্কিঙৰো ঠাই নাই এনেকুৱা অৱস্থা তো বলক বেছি দেৰি কৰি নাথাকোঁ মণ্ডপ কেইটামান দেখাওঁ তো আমি আহিছোঁ বৰ্তমান ভৱানীপুৰ কোকৰাঝাৰ ভৱানীপুৰ বুলি কয় যিটো আমাৰ EM ছাৰৰ ঘৰৰ ওচৰত মানে EM ছাৰে পূজা কৰে তো সেই মণ্ডপত আহিছোঁ তো বলক আপোনালোকক মণ্ডপটো অলপ দেখাই আনো চ' গাইজ দেখিব পাৰিছে এইটো মণ্ডপ চ' গাইজ এইটো চাই ওলালোঁ The next day. वाव गाइस ভিৰ চাওক না তামাম ভিৰ বাপৰে বাপ কোকৰাঝাৰত পূজা বুলি তামাম ইমান ভিৰ বুলি মানে মই ভাবাই নাছিলোঁ মই ভাবিছোঁ লাষ্টৰ দিন নৱমী তো আজি অলপ কমে হ'ব কিন্তু বেছি হৈছে সব वाव गाइस तामाम किन्तु बनाइছে ভিতৰৰ ফালেও সাগে তামাম বনাইছে বলকচোন বলক ভিতৰৰ ফালে যাও তো দেখাতে গম পাইছে তামাম বনাইছে আৰু ইবলে কি দিছে গাইস মানে বেলেগ গুহা টাইপ বনাইছে কিবা তো ভিতৰত চাও কি আছে ওয়াও ভিতৰত তামাম বনাইছে কিন্তু কিবা কিবি প্ৰিন্টিংৰ নিচিনা দিছে দেখোন যিয়ে নহওক বঢ়িয়া হৈছে তামাম হৈছে বলক আগতে সেৱা এটা কৰি আহোঁ
গাইছ কপালটো মানে ইমানেই ভাল, আহি আহি প্ৰসাদ পালোঁ মা দুৰ্গাৰ। তো প্ৰসাদটো খাব লাগে, আৰু এই দুটা লৈছোঁ চাচু মা আৰু মিছেছৰ কাৰণে, আৰু ইফালে মোৰ চালা বাবুটো খায়েই আছে অলৰেডি। যিয়ে নহওক, তো বলক খাই লওঁ আগতে, তাৰপিছত মানে একো শুনা নাযায়, সেইকাৰণে ডাবিং কৰি দিলোঁ গাইছ। চ' গাইজ আমি পূজা ফুৰিব আহি অলপ আমাৰ কোকৰাঝাৰৰ বি টি চি যিটো বড়োলেণ্ড টিউটৰিয়েল কাউন্সিল অফিচ আছে, তো মানে শাহুমাহঁতে দেখা নাইতো, তো দেখাব আনিছোঁ। তো এইটো পিছফালে নাজাৰাটো চাওক আপোনালোকে, পিছফালে এইটো আগৰ গেট, নাজাৰাখন চাওক পিছফালে। তো অলপ ফটো চটো মাৰিম এতিয়া, তো আপোনালোকক বেক কেমেৰাৰে দেখাই আছোঁ অলপ। এইটো হ'ল ৰাত কা নাজাৰা। গাইছ শাশু মা আৰু মিছেছ ফুৰি আছে। আর আমার শালা বাবু ইফালে ক্যামেরা করার ব্যস্ত। বিকু, ও বিকু, মজা লাগছে না? হ্যাঁ, এইফালে চানা চানা, ই গাইছ তামাম লাজ পাই, ইমান লাজু কিনা তই। তো গাইছ মেলা মানে এনেকেই আমাৰ মেলা। তো ইফালে আমি কিবা এই বি টি চি অফিচটোও ফুৰি আছোঁ, মই চাচুমাহঁতক লৈ আহিছোঁ, গাড়ীখন ৰাখিলোঁ বাহিৰত। তো এনেকৈ চাব লাগিব, এন্ধাৰ আহি আছে একচুৱেলি, মাইণ্ড নকৰিব আপোনালোকে, এইখিনি মানে ফ্লাছ নাই মোবাইলত। তো আমি এনেকৈ ফুৰি আছোঁ, তো আৰু দেখাম কেইটামান মণ্ডপ। তো ব্লগছ ইমান বেছিকৈ দিয়া নহয়, এইকেইদিন মানে ব্যস্ত আছিলোঁ মই, তো ব্যস্ত থকাৰ কাৰণে ব্লগছ ইমান বেছিকৈ দিব পৰা নাই, আৰু দিবলৈ চেষ্টা কৰিম মই অভিয়াছলি। এইটো গাইছ ৰাতি ইমানকৈ মানে মোৰ কেমেৰাত জাষ্টিফাই হোৱা নাই। চ' এইটোৱে হ'ল আমাৰ বড়োলেণ্ড মানে টেৰিটৰিয়েল কাউন্সিল। তো যদি ভুল হয় আপোনালোকে অলপ শুধৰাই দিব, টেনশ্যন নকৰিব, ইমান ভুল হ'ব পাৰে। তুমি খুবা, তুমি সপোন, মোৰ আকাশৰে তুমি পোহৰ যে, মনে আজি পাখি মেলে, ও চোৱা কিনো ৰং হিয়া ভৰে, মিঠা মিঠা আজি সপোনৰে, অজানিতে চোৱা মন ভৰে, দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে, হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে। এইটো আমাৰ মা, দুই মা, আৰু এইটো মিছেছ, আৰু আমাৰ এইটো এই যে লাজুকী চালা পাব। অঁ, হেল্ল', হাই কৰি দিয়া। হেল্ল', অঁ মাইনা, হাই কৰি দিয়া। All the crazy shit I did tonight, those would be the best memories. I just wanna let it go for. আমি এতিয়া বি টি চি অফিচৰ পৰা ওলালোঁ, এতিয়া আৰু মণ্ডপ চাব যাম। তো মণ্ডপটো চাবই লাগিব, যিহেতু মেইন উদ্দেশ্য আমাৰ আজি কোকৰাঝাৰ দুৰ্গা পূজা, মানে মণ্ডপ এক্সপ্ল'ৰ কৰিম আজি আমি চবে। তো অল ফেমিলিৰ লগত আহিছোঁ গাইজ আজি, তো বহুত ভাল লাগি আছে। আৰু মোৰ পিছফালে চিনাৰীটো চাওক ইমান ধুনীয়া, ৱাও, মজা বনাইছে। কিন্তু আপোনালোকে যদি এতিয়ালৈকে অহা নাই বি টি চি অফিচৰ কোকৰাঝাৰত, আহক আপোনালোকে, কিবা এটা মজা পাব। আৰু বাহিৰত কিবা কিবি পেইণ্টিং আছে, এইবিলাকো দেখাম আপোনালোকক আজি।
গাইজ বাহিৰত এনেকুৱা ধৰণৰ পেইণ্টিং কৰা আছে। এইটো আমাৰ বেংগলী আৰু এইটো হ'ল ৰাভা ট্ৰেডিশ্যনেল ড্ৰেছ, কালচাৰেল ট্ৰেডিশ্যনেল যিয়ে নহওক। এইটো নেপালী, এইটো ভোজপুৰী গাইজ। চাওক না ইমান ধুনীয়া লাগিছে। এইটো নাট যোগী আৰু এইটো মদাহী, এইটো মুছলিম স্পেলিং H2 নালাগে তো H2 এইটো হ'ল বেংগলী ট্ৰেডিশ্যনেল মানে কিবা বাদ্যযন্ত্ৰ এইবিলাক বেংগলীৰ। এইটো ৰাভাৰ বাদ্যযন্ত্ৰ। অসমীয়াৰ আছে মা, ইফালে আহক, এইফালেও আছে, এইফালে বলক। চ' গাইজ এইফালে আছে, তো এইফালে যাব লাগে আমাক এতিয়া। Shit I did tonight, those would be the best memories. I just wanna let it go for the night. That would be the best therapy for me. Hey, hey, do-do-do-do-do. Yeah, yeah, do-do-do-do-do. Hey, hey, do-do-do-do-do. Yeah, yeah, do-do-do-do-do. ৱাও গাইজ, মানে কোকৰাঝাৰৰ পূজাৰ ভিতৰত মোক মানে এইটো মণ্ডপে অলপমান মানে ধুনীয়া লাগিছে, মানে ভাল লাগিছে আৰু মোক। চ' এইটো মণ্ডপ কোনে কোনে চাইছে কমেণ্ট কৰিব, আৰু কেনেকুৱা হৈছে আপোনালোকে অলপ কমেণ্টত জনাব। কিন্তু মোৰ তামাম লাগিছে, কিন্তু ফটো চটো মাৰিছোঁ, কিন্তু কপাল বেয়া, ফটোবিলাক মানে মোৰ গেলাৰীৰ পৰাই উৰি গৈছে গাইজ। ভাগ্য ভাল মানে এই ভিডিঅ'বিলাক যোৱা নাই। ভিডিঅ'বিলাক গ'লে যে কি হ'ল, ইমান কষ্টকৈ শ্বুট কৰিছোঁ, মানে কি ক'ম গাইজ। যিয়ে নহওক কমেণ্ট কৰক এই মণ্ডপটো কেনেকুৱা লাগিছে। এইটোতো শান্তিনগৰৰ। কমেণ্ট কৰক গাইজ, জল্দি কমেণ্ট কৰক, আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক মোৰ প্লিজ।
গাইজ পূজা কিন্তু ঘূৰিবলৈ গৈছোঁ, কেইটামানহে মণ্ডপ দেখিলোঁ, মানে মেইন কেইটা। কোকৰাঝাৰৰ গোটেই মণ্ডপ দেখিবই পৰা নাই। এইটো হৈছে কোকৰাঝাৰৰ এইটো চাৰ্কেট হাউচৰ ওচৰত, চাৰ্কেট হাউচ নহয়, এইটো মানে কি কয় পাথৰঘাট যোৱা ৰাস্তাৰ ওচৰত, এইটো মানে এই মাছ বজাৰ বুলি কয় তাতে এইটো। তো যিয়ে নহওক ভাল ধুনীয়া লাগিছে, মূৰ্তিটোও ধুনীয়া লাগিছে, প্ৰতিমূৰ্তিটো যিটো আছে। চ' ইফালে ৰাজু আছে, চালাবাবু চব আছে আৰু চব ভিৰ কিন্তু তামাম হৈছে। গাইছ এইটোৱে আমাৰ কোকৰাঝাৰৰ পূজা। চ' মানে ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে দেই, এই বিল্ডিংবিলাকো ধুনীয়াকৈ বনাইছে। তো চবেই তামাম কৰিছে কিন্তু। গাইছ এইটোৱে হ'ল আমাৰ চাৰ্কেট হাউচৰ জাহানবী ক্লাবৰ, মানে এইবাৰ বাদ্ৰীনাথ বনাইছে, ইয়াৰ আগৰবাৰ কেদাৰনাথ বনাইছিল। তো ভিৰ তামাম গাইছ, নেক্সট লেভেল ভিৰ দেখিব পাৰিছে, তামাম ভিৰ কিন্তু মানে কি ক'ম, মানে ভৰি ৰখা ঠাই নাই এনেকুৱা অৱস্থা। চাওক না গাইছ কি ভিৰ, কোকৰাঝাৰৰ পূজা। ৱাও। 1 hour later. পাপা ক'ত আহিছোঁ আমি? ওমশ্ৰী ওমশ্ৰী ৰেষ্টুৰেণ্ট ন বাবা? কি খাবা? বিৰিয়ানী? অঁ বিৰিয়ানী। তো গাইছ আমাৰ পাপাই আজি বিৰিয়ানী খাব। তো আমি চবেই আছোঁ ইয়াতে, ৰাজু আছে, বাইদেউ আছে, চুনুহঁতে আছে। কি কি এইটো বিৰিয়ানী? বিৰিয়ানী খাবা? এইটো আহিছে ন, তুমি খাবা? আমি খাই দে ওলালো না।
আমি বিৰিয়ানী খালোঁ, মটন বিৰিয়ানী ন বাবা? খাই যাই আমি ওলালোঁ, এতিয়া আমি ঘৰত যাম ন? ঘৰত যাম ন বাবা? তো আমি এনেকৈ খাই বৈ একদম মানে কথা চথা পাতি আৰু কেইটামান মানে মণ্ডপ চাইছোঁ, চাই এনেকৈ ঘৰত আহিলোঁ গাইজ। তো ভিডিঅ'টো এইখিনি আছিল, লগ পাম নতুন আৰু